হালি চাই থাকাই আমাৰ লগত ভাতো পাত নাইতো অলপ নদী কি চাই থাকাই কি অলপ অলপ বলিছো এই উঠু তোরা মালে তোর কই বাবা আকাত নেই যাতি মোৰ জীৱন এপাহি গোলাপ মৰুভূমি ফুলিছে কিয় মোৰ সপোন এটি নাই ভাত খালা তুমি ভাত খালা তুমি নিদিলে মই কেনেকৈ খাম ভাত ৰ'বা এই ৰচোন খালে কি হৈছে কিয় এনেকৈ যাইছা কি হৈছে তুই এনেকৈ ৰাখা ধৰবা নোৱাৰা অলপ পইচা আৰ্মি চাৰ্মিত পইচা নালাগে আৰ্মি চাৰ্মিত গম পা পুৱা দাউৰা কৰ সদায় আৰু ইণ্টাৰভিউ মাৰ এনেকৈ থাকি এনেকৈ বেকাৰ থাকি লাভ নাই গম পা পুৱা সদায় ধৰবি আৰু ইণ্টাৰভিউ মাৰবি আৰ্মিত পইচা নালাগেতো পইচা নালাগে ট্ৰাই কৰচোন একবাৰ এনেকৈ বেকাৰ যে ঘূৰি ফুৰা বেলেগৰ মোবাইল চাই লৈ কি হ'ব ভালকৈ মই কৈছোঁ শুন ভালকৈ দাউৰিবি সদায় দাউৰি মতো তেতিয়াহ'লে চাকৰি পাবি গম পা ইণ্টাৰভিউ দিলি হ'ল পইচা নালাগে বেলেগ চাকৰি মাথা লাভ নাই যা এতিয়া ভালকৈ যা কৰো কালি পৰা দাউৰিবি দে যা যুগল নৰবা গৈছিলি দাউৰি আহিলো আহি মাত্ৰ কাপোৰ চাপোৰ হালে মাত্ৰ বহিছো আছে ক'ত ধৰবা ক'ৰ পৰা আহিলি গৈছিলো দে হেৰি নাই মিলে ধৰবা যা ফিল্ডত তাতে ফিল্ডত কেনে দাউৰো দাউৰিব বুলি ভাবিছিলোঁ কিন্তু জোতা আজাৰ আহি না আকৌ এই জোতাত টেনশ্যন দি গ'ল লৈছা মোৰ আছে মই যে নতুন ল'ম এইযোৰা লো কালিৰ পৰা ভালকৈ দাউৰিবি তই মোৰ লগত আহি মেতন আৰু তোৰ পিছত দাউৰা ড্ৰেছ আছে নে নাই দাউৰা ড্ৰেছ নাই ভাই ৰে মোৰ একযোৰা আছে মোৰ দুইযোৰা এই যোৰাটো লৈ যায় নাংগাৰে নহ'লে এই লৈ যায় একো হৈ যায় এইটো চলা আৰু এইটো পেট লং কালিৰ পৰা মোৰ লগত পুৱা দাউৰিবা আহিবি তই এতিয়া ঘৰত ভালকৈ থাকবি দেই দে फीलिंग प्राउड इंडियन आर्मी जंग के मैदान में कदे ना हारते साले पीठ पाछे वार कायरा का काम से हम गोली सीधी माथे के बचाले मारते टेक टाइम काढ़वे में यार को अटल दे ओ ऊंचे से विचार सच्ची नीत पक्के हार गदे पीठ पाछे वार को कर दे ऊंचे से विचार सच्ची नीत पक्के हार गदे फीलिंग प्राउड इंडियन आर्मी जंग के मैदान में कदे ना हारते साले पीठ पाछे वार कायरा का काम से हम गोली सीधी माथे के बचाले मारते टेक टाइम काढ़वे में यार को अटल दे ओ ऊंचे से विचार सच्ची नीत पक्के हार गदे पीठ पाछे वार को कर दे ऊंचे से विचार सच्ची नीत पक्के हार गदे फीलिंग प्राउड इंडियन आर्मी जंग के मैदान में कदे ना हारते साले पीठ पाछे वार कायरा का काम से हम गोली सीधी माथे के बचाले मारते टेक टाइम काढ़वे में यार को अटल दे ओ ऊंचे से विचार सच्ची नीत पक्के हार गदे पीठ पाछे वार को कर दे ऊंचे से विचार सच्ची नीत पक्के हार गदे पीठ ও ভাই পড়তে আমি চকৰ পৰা আহোঁ ইণ্ডিয়াৰ আমি সেই অনলাইন নকৰোঁ
পইচা মই দিম যো 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 পৰা আহি এই চলা মোৰ কিলো হ সোনকালে আহিবি harusnya daun sudah aku urusan ya. গরম দিয়েছে তা কালিও ইন্টারভিউ আছে তা কালি ইন্টারভিউ আছে পয়সা পাতিও নাই তা ক'ত যা হ'ব যুগলকো কিনকে কৈছোঁ ভালো লাগে তাৰপৰা জোতাযোৰো লৈছোঁ সি কাপোৰ চাপোৰ গোটেই দিছে সহায় কৰি মই অনলাইন কৰিব পইচা দিছে তা যাওঁ লৈছোঁ ক'ৰবাত মাথা মাৰি ক'ত পাওঁ পইচা জীৱ আমাৰ করে সেরকম মোবাইল দিয়ে শুরু এই কি কিসার লাগছে তো গাড়ি নিয়ে গাড়ি ইন্টারভিউ তো উঠবো আমার লোক হাতে লুটি আর আমার কন্টাক্ট কইছা না পয়সা লাগছে দিবি নি খালি তো কি বিশ্বাস করে আমি পয়সা দিম তুই পয়সা করবো দিবি আমার দিনতে মিছা কথা কি ভাই দিয়ে খালি পয়সা মোর লগত নাই তা তুই ডাইরেক্ট আইডিয়া কি কৰি আছে তুমি খবৰ কিবা কৈ থাক আৰু বাৰ বাৰ নাম কি আৰু বালাই নথা কি হৈছে আইদে বেনে আছে কি হৈছে কচোন কালি ইন্টারভিউ আছে ভাই কি হ'ল পইচা নাই এই তাহা খুদবা গ'লো কেইটামান ছুটি তাহো ভাই তাহা নাই বোলে মোৰ টাকাই বানৰা আকৌ ভাল নালাগে না এনেকৈ কি ভাল নালাগে মোৰ লগত বৰ্তমান পইচা নাই তই তাক গধূলি খোলো কৰি নেবি যেত নালাগে হা দে তুই থাক মই যাব মই যাম যা অঁ আহিবি গধূলি তই ঘৰত থাকবি না অঁ ঘৰত অঁ দা এই নাই লগৰে তই লগত কথা পাতি নাই আধা খালিও গোটেই আমাৰ আনিলোঁ আধা আনিলোঁ তোৰ মানুহ বেলেগে ভাঙি চিঙি নোহোৱা ক'লা আধা আধি বেলেগে আহিছে এইখিনি তাই আনি চব বয়া হৈছে আৰু এতিয়া সেইখিনি আৰু কাৰোবাক আনবা কিবা বুলি ভাল আছিল আকৌ চলিও নাপাইছি না হাজিৰা নাপাইছি চব আজিকালি কামে কামে লাগি গৈছে এটা বেলেগ চলিলে সি আহিছে থাকে কম ৰখ শুনাছোঁ নাই ফালে দাদা মাতিছিল তোমাকে কৈছোঁ ৰ'বা এই ইটাখিনি তাতে নিথবা লাগছিলা তাৰমানে চব বেলেগে নি নোহোৱা কৰিছি এই যিকেইটা ভাল ভাল আছে সেইকেইটা তাতে থৈ দিবাচোন কিমান মান নিবা মোক কচোন তুমি এই তুমি কিবা এটা কচোন তাতে নিথা মই তাতে আছিলা কিবা কাৰণ হ'লে কামখিনি মালিক এবাৰ গীত আহিব হ'ব মালিক এবাৰ গীত আহিব আকৌ খাওঁ নাই দিনটো
দাদা আহক হ'ল নেকি বেটি দাদা হ'ল দিয়ক এতিয়া কিমান দিব লাগিব কওক ঘৰত কিবা এটা দিব দাদা কিবা এটা মানে কোৱা তোমাৰো মিহি হওক দিয়ক কিবা এটা দিয়ক কিবা এটা দিব লাগিব নেকি হেৰি কৰা কিবা এটা তোমাক এই 250 টকা দিছোঁ 300 টকা কৰি দিয়ক 300 মানে মোৰ 300 টকা নাই হা এটিএমত গ'লো এটিএমত বেছি পইচা নাই 250 টকা লোৱা দিম যাওক পাছত কাম বহুত আছে না এই সেইখিনিও আছে দিয়ক দে যাব যাবা ক'ত যা আপোনাৰ পৰা পইচা তুলিছিলোঁ যি এই পাগলা আহিছে নেকি তোক বিপদত কথাটো চব বুজিব নাই তোক মই বিপদত আগতে ভালে তই পইচা দিব আহিছা নেকি মই পইচাৰ কাৰণে আছোঁ নেকি তোৰ চাকৰি তুলি লগালে মই পাৰ্কিং গম পাইছা তই এতিয়া পইচাটো ৰাখবা নাগে এখনি ৰাখি থওঁ তই আৰু কিটা কামত আহিব ইণ্টাৰভিউ দিবা গ'লে নালাগিব তোক পইচা আপোনাৰ পিছত ল'ম দিয়ক কেতিয়া ল'ম আপুনি ল'ম বুলি কৈছোঁ না আপুনি ল'ম পিছত আপুনি ইমান ডাঙৰ সহায় কৰিছোঁ আপোনাৰ তই নাপাওঁ আপোনাৰ এই কি যে কয় চাকৰিটো ক মই আছোঁ আৰু পইচা লাগে মই তাকে এতিয়া যা চলটো ভালে পইচা নালাগে বুলি ক'লো এনে বিপদত পৰা দিলোঁ দি থৈ গ'ল ভগৱানে চাকৰিটো দিলা হয় যদি চাকৰিটো পালে ভালে আছিল দেই লিখা আৰু চলি বাদ দি হ'ব দে কি কৰিছা আছোঁ ৰ ভাই মন চন তোৰ বনাই হেৰি নাছিলে ইণ্টাৰভিউ নাছিলে যে আজি নাছিল গেল 11 পাছছোঁ মেডিকেল পাছছোঁ এতিয়া ৰিটাৰ্ণটো আছে পঢ়ি আছা না কিতাপ চিতাপ পঢ়ি আছোঁ ডিমাগ ৰিটাৰ্ণটো কিবা হৈ থাকে পঢ়িটো আছোঁ আৰু ভাই ৰিটাৰ্ণটো ডিমাগ পিছত কিবা ৰিজাল্ট পাছ কৰিলে হ'ব এই টেনশ্যন লোৱা নাই পাৰিবি পঢ়িবি তই ভালকৈ পঢ়িলে এতিয়া মোৰ চিন্তা হৈছে পইচা হৈছে দৰকাৰ নাই কেৱল ভালকৈ পঢ়িলে পাবি চাকৰি টেনশ্যন ল'ব লগা নাই সেইকাৰণে মোৰ ৰিটাৰ্ণ পাছ কৰিলোঁ একো চিন্তা কৰিব লগা নাই ভালকৈ পূৰা মনোযোগ দি পঢ়িবি যাবি পাৰা কথা গাইডচিন দিবি নৰা কথা নিদিবি নেদিনা দে তাতে মই যাওঁ দে এই ইফালে অলপ কাম আছে মোৰ কাম ঐ তোমাৰ মোবাইল নেট আছে ন আজি মোৰ যে মাৰা কথা আছিল আজি মই একদম পাছ মেৰি মাৰা কথা আছিল তো মোবাইল সৰা মোক 0.67 Sabi ho gisi ko mal pension no ro. কথা নাই কথা হলো Sai hai. Sai lo. হও Eh bhai tan buya gele. মোৰ ভাই পাঁচ বছৰ হৈ গ'ল Eh vale si kese. তো বেয়া লাগিলে ভাই তো তোৰ কাৰণে চাকৰি বহুত কষ্ট বহুত Eh apon hoye. Ode next bar hoye apon hoye. Next bar hode. মই আহিম ৰ মই ঘৰত আহিছোঁ মই তিনি হ'ল না মোৰ মই হেৰি দিলোঁ দিলোঁ এমাহ চলিছোঁ একমাহ চলিছোঁ তুমি এটা খবৰ চব কি কৰিছা দিলোঁ মিস্ত্ৰী কাম ভাল নাগে কেমা পাৰিলে লোকৰ চোলাটো কেমা দিব লাগে হ'ব দে এইগিলা কথা বাদ দিয়া সেইকাৰণে কাকো মানুহ সৰু ডাঙৰ হওক কাকো ক'ব লাগে নেকি জানো না মানুহে এই সৰু হওক বা ডাঙৰে হওক মানুহক কেতিয়া চাথা কৰিব নালাগে জানো না চা মই আপোনাক চাথা কৈছা মই আপোনাক কোন চাথা কৰা এটা ভাবিছে দে মই এতিয়া মোৰ সপোনটো আছে ইণ্ডিয়ান আৰ্মি হওক মানে সেই মোৰ সপোনটো মই ৰাস্তাত দেখাই দিছা
ইণ্ডিয়ান আৰ্মি হওক তুমি যেতিয়া মই যেতিয়া ক'লি মই তেতিয়াৰ পৰা মই দোষ দিলোঁ মই ইণ্ডিয়ান আৰ্মি হৈয়ে থাকিম এটা কষ্ট কৰিছোঁ তুমিও কষ্ট কৰ ভাই তহঁতে এনেকুৱা অৱস্থা হ'ব মোৰ নিচিনা হ'ব কষ্ট কৰি চাকৰি পাবি ভগৱানে চব চাই থাকে আৰু ইণ্ডিয়ান আৰ্মি হ'বলৈ দম লাগিব দাউ ৰানিং কৰ ভালকৈ মেডিকেল চেকআপ কৰ এনেকৈ না গতিকে মই গধূলি কৰিম দে বাৰ্থডে দিম গধূলি মই যাম দে নাই যাম দে বাই বাই